ৰাজগুৰু, মন্ত্ৰী ভাৰত ভূমিত যোৱা প্ৰায় এমাহে হ'ল। ক'তা তেওঁৰ একো বাৰ্তা এতিয়ালৈ নাই। কথাটোনো কি? মহাৰাজ, ইমান উদ্বল নহ'ব। তেখেতৰ হয়তো কাৰ্যৰ তাগিদা বাঢ়িছে। আহিব মহাৰাজ, আপুনি ইমান চিন্তা নকৰিব। ৰাজগুৰু, তেওঁক মই ভাৰত ভূমিত পঠালোঁ। তেওঁ হয়তো সীমা অতিক্ৰম কৰি অন্য দেশত সোমালেগৈ। আপুনি এই বিষয়ে কি ভাবে? হয়তো কাৰ্যৰ তাগিদাত সেয়া হ'বও পাৰে মহাৰাজ। মহাৰাজৰ জয় হওক। মন্ত্ৰীবৰ, আমি অথনি আপোনাৰ কথাই আলোচনা কৰি আছিলোঁ। হয় মহাৰাজ। মন্ত্ৰীবৰ, আপোনাক ভাৰত ভূমি পৰিদৰ্শন কৰিবলৈ পঠিয়ালোঁ। ইমান বিলম্ব কৰাৰ কাৰণ কি? মহাৰাজ, ভাৰত ভূমিত বৰ জটিল সন্দিক্ষণ মহাৰাজ। মানে মহাৰাজ, ভাৰত ভূমিৰ উত্তৰ পূবত মহাসন্ত্ৰাস মহাৰাজ। ট্ৰেফিক জামত মই ফচি গ'লো। ট্ৰেফিক জাম? মানে এইটো কি ভাষা? কি ভাষা প্ৰয়োগ কৰিছে? এইটো তাৰ লোকেল ভাষা মহাৰাজ। মানে পূজাত আমাৰ অসুবিধা হৈছে মহামন্ত্ৰী। I mean to say মহাৰাজ, ভাৰত ভূমিৰ উত্তৰ পূবত অৱস্থিত অসম ভূমিত উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে মহাৰাজ। তাত কেপকা এয়া প্ৰতিবাদ সাব্যস্ত হৈ আছে মহাৰাজ। চাৰিওদিশে উত্তাল প্ৰতিবাদৰ সৃষ্টি হৈছে মহাৰাজ। আৰু সেয়েহে মোৰ অহাত কিছু বিলম্ব হ'ল। তাৰ কাৰণে ক্ষমা মাৰ্জনা বিচাৰিছোঁ মহাৰাজ। ঠিক আছে বাৰু। কোনে কৰিলে এই সন্ত্ৰাসৰ সৃষ্টি? সেইবোৰ বহুত কথা ৰাজগুৰু। তাত থকা ৰাজ্য আৰু ৰাষ্ট্ৰ প্ৰজাগণে নামানে কেপকা ৰাষ্ট্ৰ নেতা আৰু ৰাজ্য নেতাই এৰি নিদিয়ে। দুই নাও দুই ভৰি মহাৰাজ, দুই নাও দুই ভৰি। কেপকা মানে কি? বুজাই নকয় কিয় মন্ত্ৰীবৰ? সেইটো এটা আইন মহাৰাজ। বিদেশী ৰাষ্ট্ৰৰ এক শ্ৰেণীৰ মনুষ্যক আনি সেই ৰাজ্যত থিতাপি দিয়াৰ এয়া এক প্ৰচেষ্টা। সেই ৰাজ্যৰ ব্যক্তিসকলে পূৰ্বতে আইন কৰা মতে চলিব লাগিব বুলি কয়। কিন্তু মহাৰাজ, তেওঁলোকে নামানে। তাৰ বাবে তাত চলা বাহনৰ চকাবোৰ পুৰিছে আৰু গোটেই ৰাজ্যখনত জ্বলন্ত শিখা হৈ গৈছে। চাৰিওফালে প্ৰদূষণ, পলুচন মহাৰাজ। চাৰিওফালে ধূলি কুঁৱলীময় হৈ পৰিছে মহাৰাজ। বৰ বেয়া কথা। প্ৰদূষণ হৈছে বৰ বেয়া কথা। হয় মহাৰাজ। আফটাৰ অল মহাৰাজ, এইবোৰ ঘটনা পৰিঘটনা মই আপোনাক দৰ্শন দিয়াৰ বাবে তাত থকা এটা যন্ত্ৰ লগত লৈ আহিছোঁ মহাৰাজ। আপুনি নিজেই তাক প্ৰত্যক্ষ কৰিব। কি যন্ত্ৰ দেখুৱাওকচোন। আজ্ঞা শিৰোধাৰ্য মহাৰাজ। এয়া মহাৰাজ, ভাৰত ভূমিত এইটো যন্ত্ৰক মোবাইল ফোন বুলি। ইয়াত সকলো দৃশ্যপট আপুনি দৰ্শন কৰিব পাৰিব মহাৰাজ। এয়া আপোনাক মই দেখাবলৈ লৈছোঁ মহাৰাজ। চাব গেলাৰী। এয়া মহাৰাজ, দেখিছেনে? এনেকুৱা উত্তাল প্ৰতিবাদত জ্বলন্ত শিখাৰ মাজত চাৰিওফালে সন্ত্ৰাসৰ সৃষ্টি হৈ গৈছে মহাৰাজ। I mean to say মহাৰাজ, আপুনি নিজে প্ৰত্যক্ষ কৰিলে দেখা পাব। প্ৰথমতে মহাৰাজ কেব কৰিলে, মানে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল, অৰ্থাৎ নাগৰিকত্ব সংশোধনী বিধেয়ক। পিছত এই বিধেয়কখন কেন্দ্ৰীয় চৰকাৰে সংসদত পাছ কৰি কৰিলে, মানে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট কৰিলে মহাৰাজ। অৰ্থাৎ সেইখন আইনত পৰিণত কৰি এক শ্ৰেণীৰ মনুষ্য অৰ্থাৎ হিন্দু বাংলাদেশীক আনি নাগৰিকত্ব প্ৰদান কৰি নিজৰ স্বাৰ্থ আৰু গাদী সুৰক্ষাৰ নিমিত্তে ভোট বেংক বনোৱাৰ কূট ৰাজনীতি কৰিলে। ইয়াত অসম ভূমি শাসনাধীষ্ঠ চৰকাৰখনেও আইনখনত সপক্ষে সহমত প্ৰদান কৰিলে মহাৰাজ। দেশৰ জনতাই ইয়াক নামানে, কিন্তু চৰকাৰে ইয়াক এৰি নিদিয়ে। সেয়েহে পাব্লিকে সৰ্বত্ৰে প্ৰতিবাদ কৰিছে, আন্দোলন কৰিছে। আনকি অসম ভূমিত থকা শিল্পী সাহিত্যিকসকলেও ৰৈ থকা নাই মহাৰাজ। তেওঁলোকেও গীতেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। মৃত্যু উচ্চ হ'ব নাপায়, উচ্চ হ'ব নোৱাৰে। আগতে আমি হ'বলৈ নিদিওঁ। সকলোকে পুনৰ দেশলোকক অভিনন্দন জনাইছোঁ। জয় অসম, জয় অসম, জয় অসম।
আমাৰ শুদ্ধ চিন্তা চিধা চিন্তা একে লিখিছোঁ পলিটিক্স নকৰিবা বন্ধু দুবেলা দুসাঁজ ভাত খুটি খুটি খাওঁ এনেই নাখাওঁ কিন্তু পলিটিক্স নকৰিবা বন্ধু জাতিৰ মাটিৰ গান গুণগুণাওঁ পলিটিক্স নকৰিবা বন্ধু এয়া চাওক বিজেপি সিদিনা মই এজন বজাৰ কৰি আছিলোঁ তো সৰ্বদা মোক ফোন কৰিলে ক'লে আমি জিকিলোঁ যদি নাহা অলপ কথা পাতোঁ তো মই গ'লোঁ ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত গৈ মই ক'বলৈ গৈছোঁ সৰ্বদা জিকিলে হয় কিন্তু যদি কিবা গণ্ডগোল হয় প্ৰথম গণ্ডগোল কৰা মানুহ কিন্তু মই হ'ম আমি সংগ্ৰাম কৰিব লগা হৈছে যিখন চৰকাৰক আমি মৰম দি নিজেই ৰাজপাটত বহাইছিলোঁ সেই চৰকাৰখনে নিজে আমাক বাধ্য কৰিছে আজি তেওঁলোকৰ বিৰুদ্ধে মাত মাতিবলৈ এই প্ৰতিবাদ দেশ জুৰি বিস্তাৰিত হৈছে মহাৰাজ এয়া ঘোৰ অন্যায় কাৰ্য মহাৰাজ জনতাৰ মাজত মাটি ভেটি ভাষা সংস্কৃতিৰ প্ৰতি ভাবুকি আনিছে মহাৰাজ এয়া চৰম অন্যায় ইয়াৰ বিচাৰ হ'ব লাগে মহাৰাজ এইয়া চাওকচোন এইয়া স্বাধীনতার বুঝরতে বছর গোল বিশ্বজ্যোতির জোনাকি বুজিলো ইয়াৰ আৰু ষড়যন্ত্ৰ আছে হয় মহাৰাজ এয়া চাওক আমি সকলো ছাত্ৰ সমাজে কেবখন আমি দাহ কৰিছো আমাৰ শেষ আৰু প্ৰথম কথা আমি কেব নামানো দেহত শেষ তুমি বিন্দু থকালৈকে আমি কেব মানি নলওঁ এই সংগ্ৰাম চলিছে ছাত্ৰ শক্তি জিন্দাবাদ 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 বুজিলো মই বৰদান দিয়া নেতা নামৰ মনুষ্যকেইটাই তাত গৈ ৰাজনীতি কৰিছে এয়া কুট ৰাজনীতি হয় মহাৰাজ এয়া নীতি বহিৰ্ভূত কাৰ্য নে কি কয় মন্ত্ৰীবৰ হয় মহাৰাজ এয়া নীতি বহিৰ্ভূত কাৰ্য আপুনি এই বিষয়ে কি কয় ৰাজগুৰু নিশ্চয় ইয়াৰ শাস্তি হ'ব লাগে মন্ত্ৰীবৰ আদেশ কৰক মহাৰাজ আপুনি ইয়াৰ প্ৰতিকাৰৰ বাবে কি ব্যৱস্থা ল'ব মই ইহঁতৰ বিহিত ব্যৱস্থা কৰিম মহাৰাজ মহাৰাজ ইয়াৰ বিহিত ব্যৱস্থা হ'ব লাগে মহাৰাজ কাৰণ কিয় তাত ডেঞ্জাৰাছ চিটুৱেশ্যন ক্ৰিয়েট হৈ আছে চাৰিওফালে উত্তাল প্ৰতিবাদ সাব্যস্ত হৈ আছে মহাৰাজ উত্তাল প্ৰতিবাদ কেব কা কোনেও কেব কা নামানে মহাৰাজ কিন্তু আমাৰ এই ৰাজ্য আৰু ৰাষ্ট্ৰৰ যিবিলাক নেতা নামৰ মনুষ্যবোৰ আছে তেওঁলোকে কিন্তু কেব কা মানি ল'বলৈ বাধ্য কৰি আছে মহাৰাজ উত্তাল প্ৰতিবাদত আন্দোলনে চৰম সীমা পাইছেগৈ মহাৰাজ আন্দোলনে এটা ডেঞ্জাৰ ৰূপ লৈছে মহাৰাজ বুজিলো মন্ত্ৰীবৰ আদেশ কৰক মহাৰাজ মই ইহঁতক উচিত শাস্তি দিয়াৰ ব্যৱস্থা অতি শীঘ্ৰেই কৰি আছো ইহঁতক আপুনি নচা ফুলত বহোৱাৰ ব্যৱস্থা অতি শীঘ্ৰেই কৰক আদেশ শিৰোধাৰ্য মহাৰাজ বলক ৰাজগুৰু বলক মন্ত্ৰী